Hello friends, welcome to my channel. আজি আমাৰ টপিকটো হৈছে ডালিম। ডালিম এবিধ পুষ্টিকৰ খাদ্য আৰু ইয়াত বিভিন্ন ধৰণৰ নিউট্ৰিয়েন্ট পোৱা যায়। ডালিমৰ ইতিহাসৰ বিষয়ে আপোনালোকে বাৰু জানেনে? জানিবলৈ ভিডিঅটো শেষলৈকে চাওক আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমতে ডালিমৰ ইতিহাসৰ বিষয়ে কিছু কথা জানো আহকচোন। ডালিম ৩০০ বছৰ পুৰণি ফল বুলি জনা যায় আৰু ডালিমক ৰোমানবাসীসকলে প্ৰথমতে দেখিছিল। ৰোমানবাসীসকলে ডালিমক বহুত গুটি থকা বাবে ইয়াক আপেল বুলি কৈছিল আৰু ডালিম এবিধ স্বাস্থ্যজনিত পুষ্টিকৰ খাদ্য। ডালিমত কেলৰি, ফেট, সুগাৰ, ফাইবাৰ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, ভিটামিন চি, আইৰণ পোৱা যায়। ডালিমৰ ৰসে তেজৰ শৰ্কৰাৰ মাত্ৰা বৃদ্ধি নকৰে। শৰীৰত হিমোগ্লোবিন কম হলে যদি আপুনি ডালিম খায় তেতিয়াহলে উপকাৰ পোৱা যায়। ডালিমত ভৰপূৰ মাত্ৰাত ফাইবাৰ থাকে। ই পাচন ক্ৰিয়াত সহায় কৰে আৰু ডালিমে স্মৰণ শক্তি বৃদ্ধি কৰে। ডালিমৰ গুটিৰ পৰা ওলোৱা তেল বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ হয়। ডালিমৰ জুচ খালে মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি হয়। ডালিম তেজৰ কাৰণে যথেষ্ট ভাল। ইয়াৰ এন্টিঅক্সিডেন্ট গুণ থাকে। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅটো চাই ভাল পাইছে তেনেহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব।